रंगे खेले होली चैतन्य बनमाली आई है होली आई हे। फागुन माहर पूर्णिमा तिथित हिंदू धर्মৰ লোকসকলে উদযাপন কৰা ৰঙৰ উৎসৱ ফাকুৱা। ফাকুৱাক হোলী, দৌল উৎসৱ, ফাকু, মদন উৎসৱ আদি বিভিন্ন নামেৰে জনা যায়। সমগ্ৰ ভাৰতবৰ্ষতে হিন্দু ধৰ্মৰ লোকসকলে প্ৰাচীনতম উৎসৱসমূহৰ ভিতৰত ফাল্গু উৎসৱ ফাগুন বা চ'ত মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। এই উৎসৱ প্ৰাচীন মদন পূজাৰ এক আনুষাংগিক উৎসৱ। হিন্দুসকলৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ বা বিষ্ণুৰ উদ্দেশ্য কৰি এই উৎসৱ পালন কৰা হয়। ধৰ্মীয় আৰু লৌকিক পৰম্পৰাৰে পালন কৰা হোলী উৎসৱৰ সৃষ্টিৰ সৈতে বহুতো পৌৰাণিক আখ্যান জড়িত হৈ আছে। এই দিনটোক কাম দহনৰ দিন বুলি উল্লেখ কৰিছে। আখ্যান অনুসৰি এসময়ত গিৰিৰাজ হিমালয়ৰ কন্যা পাৰ্বতী আদিদেৱ মহাদেৱক স্বামী ৰূপে পাবলৈ কঠোৰ ব্ৰতত ব্ৰতী হৈছিল, কিন্তু মহাপ্ৰভু স্বয়ং তেতিয়া তপস্যাত বিলীন হৈ আছিল। তেওঁৰ সৈতে দেৱী পাৰ্বতীৰ বিবাহ কাৰ্য সম্পন্ন কৰি দিয়াৰ অন্য উপায় নেদেখি দেৱতাসকলে কামদেৱক কাম বা নিক্ষেপ কৰিবলৈ দিছিল। মহাদেৱৰ তপ ভংগ হোৱাত তেওঁৰ প্ৰথম ক্ৰোধ দৃষ্টি কামদেৱৰ ওপৰত পৰে। তেওঁৰ ত্ৰিনয়নৰ জুইত কামদেৱ ভস্মীভূত হয়। কামদহনৰ এই আখ্যানে মূলত সাংসাৰিক লোভ, মোহ, কাম, ক্ৰোধ ত্যাগৰেই প্ৰতিনিধিত্ব কৰে। আন এক আখ্যান অনুসৰি হিৰণ্যকশিপুৱে তেওঁৰ পুত্ৰ প্ৰহ্লাদক মাৰিবলৈ ভগ্নী হোলিকাক নিৰ্দেশ দিছিল। হোলিকাই নিজৰ শৰীৰৰ জুই প্ৰহ্লাদক ভস্মীভূত কৰিবলৈ গৈ নিজেই নিঃশেষ হৈ গ'ল। হোলিকাই মৃত্যুক্ষণত নিজৰ ভুল বুজিব পাৰি প্ৰহ্লাদৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে। প্ৰহ্লাদে বৰ দিলে যে মৃত্যুৰ পিছত বছৰৰ অন্তিম এদিনত মানুহে হোলিকাক স্মৰণ কৰিব। এই হোলিকাৰ পৰাই হোলী শব্দৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে। সেয়েহে বিভিন্ন ঠাইত ফাকুৱাৰ আগদিনা অপশক্তি হোলিকাক দাহ কৰা হয়। ভাৰতৰ বিভিন্ন ঠাইত ফাকুৱাৰ আগদিনা ৰাতি এটা মেজি সাজি তাৰ চাৰিওফালে নৃত্য গীত গাই আনন্দ কৰে। উত্তৰ ভাৰতৰ কোনো কোনো ঠাইত এই উৎসৱ এসপ্তাহৰ বাবে পালন কৰে। ঠাই বিশেষে মানুহৰ ঘৰবোৰ ৰং কৰাই ঘৰৰ পদূলি, দুৱাৰমুখ আদিত ফাকুৱা গুৰি আৰু ফুলেৰে সজাই তোলে। ফাকুৱাৰ লগত জড়িত অসমৰ উৎসৱক ফাল্গু উৎসৱ বা দৌল উৎসৱ বোলা হয়। বৰপেটাত দৌল উৎসৱৰ পৰা 5 দিনলৈকে পালন কৰা হয়। ইয়াৰ প্ৰথম দিনটোক গন্ধযাত্ৰা, দ্বিতীয় দিনটোক ভৰদৌল আৰু তাৰ পাছত দিনা সুঁৱেৰী বোলা হয়। অসমৰ প্ৰতিটো উৎসৱ ধৰ্মীয় পৰম্পৰাৰ লগত যুক্ত হৈ থাকে। এইফালৰ পৰা দৌল উৎসৱৰো ইতিহাস নথকা নহয়। অসমৰ দৌল উৎসৱ পাতনি মেলি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 21 বছৰ বয়সতে গুৰুজনাই বৰদোৱাত এই উৎসৱ পালন কৰিছিল। দ্বিতীয়তে বৈকুণ্ঠপুৰী বৰপেটা ধামৰ দৌল উৎসৱ প্ৰচলন কৰিছিল বৰপেটা সত্ৰত মথুৰা দাস বুঢ়াতাই 1518। এই দিনাৰে পৰা পৰম্পৰাগতভাৱে জাকজমকতাৰে বৰপেটা সত্ৰত দৌল উৎসৱ পালন কৰি অহা হৈছে। স্থানীয় ভাষাত এই উৎসৱক দেউল বোলা হয়। ধৰ্মীয় আচাৰ, ভক্তিৰস আৰু লোক পৰম্পৰাৰ অপূৰ্ব সমন্বয়ৰ উদাহৰণ হ'ল বৰপেটা দৌল উৎসৱ। ইয়াৰ উপৰি শ্ৰীকৃষ্ণই ঘুনুচাৰ ঘৰলৈ গৈ ঘূৰি অহাৰ পলম হোৱাত লক্ষী দেৱীয়ে তেওঁৰ দুৱাৰখন বন্ধ কৰি দিছিল আৰু তাক উদ্দেশ্য কৰি এই ফাকুৱা উৎসৱ পালন কৰা হয় বুলি লোকবিশ্বাস মতে কোৱা হয়। তো বন্ধুসকলে এয়াই আছিল হোলী বিষয়ক যিখিনি তথ্য মোৰ হাতত পৰা আছিল আৰু মই সকলোখিনি তথ্য সংগ্ৰহ কৰি আপোনালোকক জনালোঁ। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিব। আপোনালোকে ভিডিঅ'টো যদি চাই আছে লাইক নিশ্চয় কৰিব আৰু চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। কাৰণ কিয় যদি আপোনালোকে সহযোগ কৰি থাকে
নিশ্চয় আমাৰ ভিডিঅ' বনাবলৈ খুবেই ইণ্টাৰেষ্টিং লাগি থাকিব আৰু ভাল ভাল ইণ্টাৰেষ্টিং ইনফৰ্মেটিভ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম তো এয়ে আৰু ভিডিঅ'টো হোলী হিচাপে বনালোঁ কেনে লাগিল নিশ্চয় কমেণ্ট কৰি জনাব বাই বাই